ভিউয়ার্স ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকৰ মাজলৈ নতুন ৰূপত লগত নতুন মানুহ লৈ পিনে আৰু মই গৈ আছোঁ ঘৰলৈ। আজি আঠমঙলা খাবলৈ আৰু মোৰ লগত আহিছে এইফালে দৰা ধৰা মানে আমাৰ লগত আহিছে আৰু এইফালে মই পাই গ'লোহি মৰাণ। এতিয়া মৰাণত ঘৰৰ কাৰণে কিবা কিবি অলপ লৈ লওঁ আৰু আকৌ আমাৰ জাৰ্নিটো ষ্টাৰ্ট কৰিম ঘৰলৈকে। এইফালে মজাকৈ একদম মিঠাই ধুনীয়াকৈ এটা পেকিং কৰি লওঁ আৰু চাই যাওক আৰু কি কি হয়। আমাক বা দি আগুচিলেও আৰু শৰাই দি আদৰিও আনিলে আৰু এতিয়া মানে কি ৰভাৰ প্ৰথমটো সূতা হেনো আঠমঙলা দিনাখন দৰা যেতিয়া নেকি দৰা আহি পিনে প্ৰথমৰ সূতাটো উঘালে আৰু উঘালিবনো ক'তনো পাৰিব এনেই আৰু এতিয়া নিয়মটো কৰিলে আৰু জোৰোণৰ দিনাখন যিহেতু কলপুলি ৰোৱা হয় আৰু সেই কলপুলিটো হেনো দৰাই আজি উঘালিব লাগিব। এনেকুৱা ধৰণৰ নিয়ম আপোনালোকৰ কাৰ মানে সেইফালে হয় মোক কমেণ্টত জনাবচোন। আৰু মই দেখা নাই মানে আৰু লোকৰ বিয়াত এনেকুৱা ধৰণৰ নিয়ম কৰে যদিও মন কৰা নাই মানে আজি ফাৰ্ষ্ট টাইম দেখিলোঁ আৰু। লগত পেহা পেহী আছিলে। আমি সকলোৱে চাহ জলপান খাই ঘৰটো এক পাক ঘুমুকি মৰাৰ পিছত দুটামান ৰুমত প্ৰেজেণ্টৰ ভিৰ দেখিলোঁ। এইখিনি অৱশ্যে বিয়াত উঠাৰ প্ৰেজেণ্ট হয় আৰু এদিন আহিব লাগিব। তাৰ মাজতে চকু ফুৰাই পিনে চালোঁ যে মোৰ মৰমৰ বান্ধৱীকেইজনীয়ে দিয়া এখন বহুত ধুনীয়া ফটোৰ ফ্ৰেম আৰু থেংক ইউ ছ' মাছ। মই এখন লগত লৈ যাম আজি। আৰু এটা আছে স্পেচিয়েল মায়ে দেখাইছে। এয়া হৈছে মই সৰুতে পঢ়া খোৱাং জাতীয় বিদ্যালয়ৰ হেড বাইদেউ মানে প্ৰিন্সিপাল মেমে দিয়া ৰিপামণিলৈ শুভেচ্ছাৰে হেড বাইদেউ খোৱাং জাতীয় বিদ্যালয়। থেংক ইউ বাইদেউ, বহুত ধুনীয়া গিফ্ট আৰু এইটো মই লগত লৈ যাম আৰু বাকীখিনি চাম আৰু এটা এটাকৈ পাছত। আৰু এইবিলাক বিয়াৰ মানে বস্তু চিজি লগাই নাই। এইফালে আমাৰ সোনিয়া বাই আৰু এইফালে আমাৰ কিমি বা পেহী এইবিলাক কিবা কিবি আৰু আমাৰ কাৰণে স্পেচিয়েল কিবা বনাবলৈ চাই আছে। আৰু এইফালে মাহীয়ে গাহৰি বনাই আছে। কোনে কোনে গাহৰি ভাল পায় কওকচোন, ইমান ধুনীয়াকৈ বনাইছে ন আৰু ৰ'বই নোৱাৰিলোঁ জানেনে, এক পিচ খাইহে এৰিলোঁ। আৰু মোৰ লগত খোৱাত যোগ দিছে মোৰ সখী গাহৰি। আঠমঙলাৰ বুলি কিবা এটা নিয়ম নকৰে জানো, সেই গতিকে আমি ঘৰৰ মানে যিমানখিনি পাৰিছোঁ আৰু ঘৰৰ সকলোলৈকে সৰু সুৰা মৰমৰ উপহাৰ এটি আনিছোঁ। আৰু এয়াই আৰু মা পাপাক বহাইছোঁ, সকলোকে বহাই পিনে এতিয়া নিয়মবিলাক কৰি যাম আৰু। আজি যেনেকৈ আছা ভৱিষ্যতলৈ তেনেকৈ থাকিবা। মা দেউতা কথা শুনিবা আৰু তুমিও তাক আৰু এইফালে আছিলে গাহৰি, চিকেন, পাপৰ, এইটো পনীৰ, ডাল, আন্দা, মাছ ফ্ৰাই মানে ঢেৰ কিবা কিবি আৰু। এতিয়া খাই বৈ আজৰি হৈ লওঁ। এতিয়া আমাৰ খাই বৈ যাবৰে হ'ল। যোৱাৰ আগমুহূৰ্তত মাহঁতৰ ঘৰৰ ফালৰ পৰা ভাইটিয়ে আমাক সৰু সুৰা কিবা এটা দি আৰু সিও অকণমান আমি আৰু ফূৰ্তি কৰিলোঁ। অহাখিনি টাইমত অহা মুহূৰ্তত যিমানখিনি ফূৰ্তি লাগিছিলে টাইমটো কেনেদৰে মানে পাৰ হৈ গ'ল গমেই নাপালোঁ। এতিয়া যোৱাৰ টাইমত যিমানটো ফূৰ্তি সিমানটো আকৌ দুখো লাগিছে, উপায় নাই।
বাবু থাকা দে